হেল্ল' ফ্ৰেণ্ডছ আৰু এতিয়া ৰাতিপুৱা খাই বৈ আজৰি ডিউটি যোৱাসকল ডিউটি গ'ল আৰু আমাৰ দেহা টোপনি গৈছে একদম ধুনীয়াকৈ গা পা ধুৱাই মেলি খুৱাই বৈ আজৰি কৰিলোঁ তাই টোপনি গ'ল আৰু ৰুমত আছোঁ মই আৰু মোৰ কাষত ৰুমত আছে মোৰ লগৰীজনী আৰু গতিকে আজি দুইজনীয়ে প্লেনিং পাতিছোঁ তাই আজি মোক মেহেন্দি লগাই দিব আৰু তাই নিজেও মেহেন্দি লগাই আছে এতিয়া বৰ্তমান আৰু মোকো লগাই দিম বুলি কৈছে গতিকে আজি মানে ধুনীয়া লাগিব আৰু মেহেন্দি চেহেন্দি লগাই আমি টাইমটো পাছ কৰিম আজি গতিকে মই ব্লগ হিচাপে মই মেহেন্দি লগোৱাখিনি মই আপোনালোকক দেখাই দিম গতিকে ব'লকচোন মেহেন্দি কেনেকৈ লগাই চাওঁ তাইৰ লগৰখিনি এতিয়া প্ৰথমতে লগাই আছে বাৰু তাৰপিছত মোৰখিনি লগাব আজি একদম খাটাৰাক হ'বলৈ গৈ আছে ভিডিঅ'টো চাই থাকিব আৰু ইফালে মেহেন্দি লগাব লাগিব আৰু আজি চুলিখিনি ধুলোঁ তাতে আৰু বহুত একদম পূৰা তিতি আছে গতিকে ফেনখন লগাই পটাপট মানে চুলিখিনি শুকুৱাইছোঁ ছোৱালী শুই থাকোঁতে মেহেন্দি লৈ ল'ব লাগিব নহ'লে তাই উঠিলেতো মেহেন্দি ল'ব নোৱাৰি গতিকে ফেনতে লৰালৰিকৈ একদম শুকুৱাই লৈছোঁ আৰু মানে আজি মেহেন্দি লোৱাটো খাটাং আৰু আমাৰ কটা দুষ্ট পোৱালিটো ধুনীয়াকৈ শুই আছে আৰু শুই থকাৰ সময়খিনিতে মই মেহেন্দিখিনি লৈ ল'ব লাগিব নহ'লে আৰু আজি মেহেন্দি লোৱাটো হৈছে আৰু গতিকে মনে মনে তাইক মানে ধুনীয়াকৈ শুৱাই লৈছোঁ আৰু এতিয়া ল'ম আৰু আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি আৰু লগাই মেলি কমপ্লিট হ'ল কিন্তু আমাৰ দেহা পটককৈ উঠি গ'ল নহয় উঠি পেলাই ধুনীয়াকৈ বিচনাতে বহি আছে আগফালে বাৰান্দাত গতিকে তাইৰ ওচৰলৈ যাওঁ আৰু এইখিনি দেখাওঁগৈ তাই কেনেকুৱা মানে কি কৰে তাই ভয়ে খায় নে হাঁহেই নে চাওক আপোনালোকে তোমাৰ মেহেন্দি কোনা মোৰ মেহেন্দি তোমাৰ মেহেন্দি কোনে দেখাই দিয়া তোমাৰ মেহেন্দি ক'ত আছে অঁ টোপনি অকণ আহিছে অকণ টোপনি আছে মানে এনেই সাৰ পাইছা ফেনৰ হাৱাত একেবাৰে টোপনি গৈয়ে আছে কি বস্তু লগাই থৈছোঁ এয়া তোমাৰ তাতো লাগিলে নি এইটো কি বস্তু মম কৰি দিওঁ নেকি কি বস্তু এইটো আৰু অৱশেষত ধুনীয়াকৈ ফাইনেল লুকটো এইটোৱে হৈছে মেহেন্দি আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু যিহেতু আমাৰ দেহা উঠি পেলাই এতিয়া খুৰীয়েকৰ লগতে অকণমান মানে খেলি আছে বাৰু তথাপিতো এতিয়া মোৰ ব্লগটো সামৰণি মাৰিছোঁ আৰু কেনেকুৱা হৈছে বা কেনেকৈ তাই আঁকিছে আপোনালোকে জনাব ভাল লাগিছে নে বেয়া লাগিছে আচলতে মনবোৰ ফৰকাল হৈ থাকে এনেদৰে ৰং বিৰঙে থাকিলে মানে আৰু এয়া চাওকচোন ধুনীয়াকৈ খেলি আছে তথাপিতো মই ব্লগটো সামৰণি মাৰিছোঁ আৰু আমাৰ দেহা উঠিলে তাৰ লগত মই এতিয়া অকণমান মানে সময় পাৰ কৰিব লাগিব গতিকে আজিলৈ বাই বাই যদিহে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক মাৰি দিব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বাই